মহিলাক কোনটো অংশ গৰম হ'লে মিলন কৰিবলৈ মন যায়? উত্তৰ হ'ল কাণ আৰু বুকু। মহিলাসকল কোনটো অংশত চুই দিলে মিলন কৰিবলৈ কয়? উত্তৰ হ'ল নাড়ীত। পুৰুষসকলে যদি মিলন কৰা সময় দীঘলীয়া কৰিব বিচাৰে কি কৰিব লাগে? উত্তৰ হ'ল মিলন কৰাৰ আগত গাখীৰ খাব লাগে। কোনবোৰ মহিলা ল'ৰাবোৰৰ আগত মিলনৰ কথা কয়? উত্তৰ হ'ল বিবাহিত মহিলা। শকত মহিলাবোৰ গিদাখন কেনেকুৱা হয়? উত্তৰ হ'ল ফুলা আৰু বহল। ক্ষীণ মহিলাবোৰ গিদাখন কেনেকুৱা হয়? উত্তৰ হ'ল টান আৰু সৰু।